হাই ফ্ৰেণ্ডছ, মই ৰুম্পী শইকীয়াই পুনৰ নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ ৰুম্পী শইকীয়া বৰা ইউটিউব চেনেলটোলৈ। আৰু পুনৰ ভাবিছোঁ এটা নতুন ৰেচিপি আপোনালোককো দেখাওঁ। ৰেচিপিটো কি হয় চাওঁ আহকচোন। এয়া হৈছে আলুৰ চাটনি। আলু যিহেতু সকলোৰে ঘৰত থাকেই, সেইবাবে ভাবিলোঁ মই আলুৰ চাটনিকে বনাই দেখাওঁ। এয়া লৈছোঁ মই মিডিয়াম চাইজৰ আলু এটা, আৰু লগতে লাগিব নহৰু কেইফুটামান লৈছোঁ, আৰু আদা লাগিব। আদা মই অকণমান কমকৈ লৈছোঁ, নহৰু অলপ বেছিকৈ দিলে ভাল। আৰু জ্বলা অলপ মই বেছিকৈ খাওঁ কাৰণে মই জ্বলা অলপ বেছিকৈ দিম। টেঙা লৈছোঁ এচিটি, আৰু গোটেইখিনি মিক্স কৰি মই মিক্সিত দি দিম। এয়া মই মিহি মিহিকৈ আলু কাটি ল'লোঁ, কাটি মই মিক্সিত ভৰাই লৈছোঁ। আৰু এতিয়া দিছোঁ মই আদা, আৰু মই দিম এতিয়া নহৰু দি দিছোঁ, আৰু মই জলকীয়া দি দিছোঁ। এয়া জলকীয়া, সকলোখিনি মই একেলগে মিক্স কৰি মই মিক্সিত এতিয়া পিচি দিম। এয়া মোৰ ধুনীয়াকৈ মিক্সিত পিচা হৈ গৈছে। এতিয়া মই বাটিত উলিয়াই লওঁ গোটেই সকলোখিনি। এয়া মোৰ মিক্সিৰ পৰা উলিয়াই বাটিত ৰাখি ল'লোঁ। এতিয়া নিমখ দিব লাগিব, নিমখ আধা চামুচ দিছোঁ মই। আপোনালোকে যদি এনেকৈ বনাই চোৱা নাই, তেতিয়া আপোনালোকে বনাই ট্ৰাই কৰি চাব পাৰে, আৰু এনেকৈ খাই বহুত টেষ্টি লাগে, খাই চাব। এতিয়া মই ইয়াত নেমু চেপি দিম। নেমু শেষত চেপি দিব লাগে, তেতিয়া ভাল হয়। খোৱাৰ আগত নেমুটো চেপি ল'লে তেতিয়া তিতা নহয়, ভাল লাগে খাবলৈ। এতিয়া এই চাটনিটো বনাই হৈ গৈছে, আৰু চাটনিটো ভাত, ৰুটি, পৰঠা সকলোৰে লগতে খাব পাৰিব। আৰু চাটনিটো আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব কেনেকুৱা হৈছে, আৰু মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাইছে, আৰু ভিডিঅ'টো চাই ভাল পাইছে। সেইকাৰণে আশা কৰিছোঁ আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।